হে গাইজ আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি এখন বেংগলোৰত মেলা চাম। আমাৰ ৰুমৰ তেনে ওচৰতে হয়। মই মেলাখন চাম আৰু আপোনালোককো দেখুৱাম। আহক তেন্তে আমি মেলা চাওঁ। এইখন তিনিদিনীয়া মেলা হয়। আজি ছেকেণ্ড ডে হয়, চ' ভিৰ বহুত হৈছে। মেলাখনক যাত্ৰী বুলি কয়। ইয়াত এজন ষ্টেচু মেন লগ পালোঁ। সকলোৱে ফটো লৈ আছে, ময়ো ফটো ল'লোঁ। চাওকচোন, দেখিবলৈ একেবাৰে ৰিয়েল ষ্টেচু যেন নালাগেনে বাৰু?
ইয়াতে ফাংচন হৈ আছে, ছিংগাৰো আহিছে আৰু কিবা গান গাই আছে, কিছুমান মানুহতো ডান্সো কৰি আছে, কিন্তু আমি একো বুজি পোৱা নাই। ইয়াৰ লোকেল লেংগুৱেজত গাই আছে। এয়া চাওক, ষ্টেচু মানুহ ভাগৰ লাগিছে চাগে, বহি বহি চাহ খাই আছে। এতিয়া আমি এক্সিবিশ্যন চাব আহিছোঁ। ইয়াত ফিছ এক্সিবিশ্যন হৈছে। আহকচোন চাওঁ, বিভিন্ন ধৰণৰ মাছ, কালাৰফুল মাছ। এইবিলাক চাওক, ইমান ধুনীয়া ধুনীয়া কালাৰফুল মাছ হয়। চাওকচোন কিমান ধুনীয়া হয় মাছকেইটা। যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।